এভৰিৱান, ৰিজুমনি ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া ভিডিঅ' লৈ আহিছো। মানে ভিডিঅ'টোত থাকিব এখন ধুনীয়া চাদৰৰ দহি গুঠি থোপা বন্ধা। প্ৰথমে চাদৰখন এনেদৰে সমান জেগাত ধুনীয়াকৈ পাৰি লৈ তাৰ পাছত তাৰ সাইডগিটা অলপ অলপকৈ কেঁচিয়ে কাটি ল'ব। আৰু মাজে মাজে অলপ কাটি লম, তেতিয়া মানে সূতাটো উলিয়াবলৈ বহুত সহজ হয়। মই আগতো এনেকুৱা ভিডিঅ' দিছিলো, তথাপিও আকৌ এটা দিছো, আপোনালোকে ভালদৰে চাই ল'ব। মানে মোৰ প্ৰায় চাদৰবোৰতে দহি গুঠি থোপা বন্ধা আছে আৰু মানে কিছুমানে দেখি মানে সুধে আৰু কেনেকেনো এনেকে ইমান ধুনীয়াকৈ বান্ধিলে। তাকে ভাবিলো আপোনালোকক বহুত সহজতে মানে ভিডিঅ'টো দেখাব পাৰো। যদি নাজানে ভালদৰে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মানে চাদৰখনৰ ওপৰতে কিবা এটা গধুৰ বস্তু দি ল'ব, তেতিয়া মানে সূতাবোৰ টানিবলৈ বহুত ভাল হয়। এতিয়া মোৰ চাদৰখনৰ মানে সূতাবোৰ খুলি হৈ গ'ল। তাৰ পাছত এতিয়া মানে প্ৰথম গাঁঠিটো মাৰি যাম। দেখিছেনে মই গাঁঠিকেইটা কেনেকৈ মাৰিছোঁ? ঠিক এনেদৰে এটা এটাকৈ গাঁঠিকেইটা মিলাই মিলাই মাৰি যাব। ভিডিঅ'টো শেষলৈ চাব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া ভাল লগা ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰিব। এতিয়া প্ৰথম লাইনটো গাঁঠি মাৰি হৈছে, এতিয়া ছেকেণ্ড লাইনটো কেনেদৰে গাঁঠি মাৰিম সেইটো ভালদৰে চাই লওক। মানে এটা গাঁঠিত থকা সূতাখিনি দুভাগ কৰি তাৰ সিটোৰ লগত মানে আধা আধা কৰি বান্ধি যাব লাগিব। আৰু এতিয়া এনেকৈয়ে মই দুইটা লাইনৰ গাঁঠি মাৰি ল'লোঁ ধুনীয়াকৈ। তাৰ পাছত দুইটা চাইডৰ চাদৰখনৰ মানে দুইটা চাইডে এনেদৰে গাঁঠি মাৰি ল'লোঁ। তাৰ পাছত এতিয়া থোপা বান্ধি যাম। চাওকচোন এতিয়া দহি বান্ধা কি ধুনীয়া হৈছে। তাৰ পাছত এতিয়া থোপা বান্ধিবলৈ মানে মই সূতা মিলাই লৈছোঁ আৰু ইয়াত গুণাও লৈছোঁ। তাৰ পাছত সূতা, কেঁচি আৰু গুলি কাপোৰ কালাৰ মিলাই গুলি ল'ব লাগিব। তাৰপিছত চাদৰখনত মানে যি কালাৰো আছে সেইখিনি সূতা মই লৈ লৈছোঁ।
তাৰ পাছত এতিয়া এটা এটাকে মই ধুনীয়াকৈ থোপা বান্ধি যাম। লাষ্টৰ থোপাটো বান্ধিছোঁ আৰু এতিয়া এনেদৰে দুইটা সাইডে থোপাবোৰ বান্ধি হ'ল। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।